हेलो गाइस মোৰ ডেইলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া 5:30 হৈছে, শুই উঠিছোঁ। তাৰপিছত কিবাকিবি বনাম, ৰুম চুমবোৰ চাফা কৰিম, ফ্ৰেছ হ'ম, তাৰপিছত ডিউটি যাবলৈ হ'ব। তো মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো এতিয়া বলক, আৰু যিহেতু মই 8টা বজাত ডিউটি যাবই লাগিব, ধমাধম মোৰ কৰিবলগীয়া কামখিনি কৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাইছোঁ, সকলোবোৰ চাই থাকিব। মই কি কি কৰিম সকলোবোৰ দেখাই থাকিম। আজি গোটেই দিনটো মই কেনেকৈ কটাম সেইবোৰ দেখাম, সকলোবোৰ দেখাম। আপোনালোকে খালি চাই থাকক মোৰ ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰি আছোঁ। চব্জি কাটি মই ভাল খাই সেইটো কাটি লাহে লাহে খোৱাৰ কাৰণে শুই আছে ছোৱালীবোৰ। এইবাৰ লাহে লাহে কৈছোঁ মই খাই ভাল পাওঁ, মোৰ প্ৰিয় চব্জি মই খাই ভাল পোৱা ৰঙালাও কাটি ল'লোঁ। মই বাকলি গুচালোঁ, বাকী এইবোৰ গুচাই আছোঁ আৰু আলু চালু তো ইয়াত গুচাই লওঁ। চব্জি বনাই আপোনালোকক দেখাই আছোঁ। মই বৰ ভাল পাওঁ ৰঙালাও, প্ৰিয় মোৰ। আপোনালোকৰ প্ৰিয় হয় নাই জনাব। চ' গাইজ এতিয়া ভাত বনোৱা হ'ল, তো গা ধুওঁ আৰু এতিয়া তাৰ আগত ৰুম চুম চাফা কৰি লওঁ। বিছনাখন চাফ কেনেকুৱা হৈ আছে দেখিছে নহয়। বিছনা চিছনা ঠিক কৰি লওঁ, তাৰপিছত ৰুমটো ঝাৰু মাৰিম, তাৰপিছত ফ্ৰেছ হ'ম। ফ্ৰেছ হৈ কিবা এটা খাই ডিউটি ওলাই চাই থাকিব মোৰ ডেইলি ব্লগটো। আপোনালোকে সকলোৱে ফ্ৰেছ হৈ গ'লোঁ, এতিয়া কিবা এটা খাম আৰু তাৰপিছত ডিউটি যাব হ'ব। তো বনাই ৰাখিছিলোঁ মোৰ ফেভৰেট ৰঙালাও ভাজি, সেইটোৱে খাম এতিয়া। মই বহুত ভাল পাওঁ ৰঙালাও ভাজি, আপোনালোকে কিমান ভাল পায় জনাবচোন। তো এতিয়া খাই লওঁ, যিহেতু দেৰি হৈ যাব, 7:30 হ'ব হৈছে। তো খাই মেলি আপোনালোকক লগ পাইছোঁ, একেবাৰে ডিউটি ড্ৰেছ পিন্ধি লগ পাই আছে। আপোনালোকে আঁতৰি যাব মোৰ ভিডিঅ'টো পৰা চাই থাকক সকলোবোৰ। চ' গাইজ এতিয়া ওলাই আহিলোঁ ডিউটি। তো ডিউটি যাম। এতিয়া বৰষুণ দিছে নেকি? অঁ চাতি নাই। তো এতিয়া ডিউটি ওলাই আহিছোঁ, ডিউটি যাম আৰু এতিয়া বৰষুণ দি আছিলে। এতিয়া বৰষুণ যাক চিম চিমকৈ দি আছে, কিন্তু ছাতিটো আনিব পাহৰিলোঁ। এনেকৈ যামগৈ আৰু ধমাধম। এটা উপায় নাই আৰু এতিয়াও উঠি যাবলৈ মন নাই যায়, ইমান ওখ। তো চাই থাকক মোৰ ব্লগটো, আপোনালোকে স্কিপ নকৰিব। মা আহি আছে, টাউনত আহিছে কিবা কামত, বেংকলৈ আহিছে, তালৈকে যাব ওলাইছে। এয়া ওলাই ল'লোঁ আৰু গৈ লওঁ, মাহঁতক লগ পাম। তাৰপিছত কি কৰিব সেইটো সকলোখিনি কাম কৰি লওঁগৈ আৰু চাই থাকক মোৰ ভিডিঅ'টো। বৰষুণ দিছে চাত তুমি বৰষুণৰ বতৰত খোজকাঢ়ি আহি আছোঁ। পাপা মাক গাড়ীত উঠালোঁ, এতিয়া মই আহি আছোঁ। তো এতিয়া আহি আছোঁ মই ৰুম। মাহঁতক গাড়ীত উঠাই দিলোঁ। যিটো কামত আহিছিলোঁ তাৰ কামটো অলপ চলপ হ'লগৈ, সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হ'বলৈ অলপ টাইম লাগিব, যিহেতু বেংকৰ কামত আহি আছোঁ। তো চাই থাকিব আপোনালোকে মোৰ ব্লগটো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভাল লাগিছে। এতিয়া এজাৰ ফুল ফুলিছে, আচ্ছা এজাৰ ফুল, ফুলাৰু ফুল, সকলোবোৰ ফুলা টাইম হৈছে, দেখিয়ে ভাল লাগে। এতিয়া চাই থাকক মোৰ ভিডিঅ'টো, আপোনালোকে সকলোবোৰ দেখি। ৰাস্তাটো হৈ গ'ল আমাৰ কাৰণে সৰু টিপাম। আমি এইফালৰ পৰা গ'লে এইটো অভাৰব্ৰিজ এখন, তিনিচুকীয়া দুলীয়াজান যোৱা অভাৰব্ৰিজ। তো এইটো ৰাস্তাত আহিছোঁ। এইটো ৰাস্তাত মানে অহা যোৱা কৰিলে আমাৰ বহুতখিনি ওচৰ হৈ যায় হোষ্টেললৈ, কিন্তু আমি এইডোখৰত সৰু টিপামৰ নিচিনা চিৰি বগাব লাগে। ইয়াত দেখিছে নহয়, চাই থাকক আপোনালোকে। এনেকুৱা বৰষুণ বতৰ কৰিলে ৰাস্তাটো ইমান বোকা, কেনেকৈ যাম ভাবিছোঁ। ৰ'ব দেই, গৈ লওঁ। এনেকুৱা ঠাণ্ডা বতৰ কৰিলে চাহৰ লগত, মানে লাল চাহৰ লগত গৰম গৰম পকৰি খাব মন যায়। তাকে ভাবিছোঁ ৰুমত গৈ বনাম নেকি খাবলৈ। তো আহি আছোঁ খোজকাঢ়ি পামহি আৰু এতিয়া ৰুম। মাহঁতে কৈছিলে টমটমতে উঠি যা বুলি, কিন্তু উঠি আহিব মন নগ'লে। মই খোজকাঢ়ি আহিলে ভাল লাগিলে কিবা এটা, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। এতিয়া ৰুমত যাওঁ যদি হয়।
চাহৰ লগত পকৰি বনাই খাম চাই থাকিব আপোনালোকে গাইছ এতিয়া মই দহি বাতিব লৈছোঁ আগৰ চাদৰখনত দহি বটা হৈ গ'ল এতিয়া আকৌ নতুন এখন চাদৰ উলিয়াই লৈছোঁ আপোনালোকক দেখাইছোঁ অলপমান বাতি লৈ বাকীখিনি দেখাই আছোঁ চাই থাকক দেখাইছোঁ এয়া চাওক এইটো মই গ্ৰে কালাৰ হয় ইয়াত য়েল্ল' কেইবাখিনি ফুল আছে সেইবাবে মই য়েল্ল' আৰু হোৱাইট দুটা মিক্স কৰি দিছোঁ ইয়াত মানে মোবাইলৰ কালাৰটো অকণ বেলেগ দেখাইছে এনেই কালাৰটো নৰ্মেলত বেলেগ এটা আহিছে কালাৰটো অলপ মানে উজ্জ্বল আহিছে দেখিছে নহয় মোৰ আজি ব্লগটো ইমানেই তো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেন্তে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু মই ভাবিছোঁ এতিয়া লাহেকৈ মই আপোনালোকৰ ওচৰলৈ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম গোটেই দিনটো মই ক'ত কি কৰোঁ সকলোবোৰ দেখাম আপোনালোকক তাৰপিছত চাই থাকক আৰু মোৰ ভিডিঅ'টো আৰু স্কিপ নকৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰিব নাপাহৰিব আৰু যদি দহি বটাটো কেনেকৈ বাতিছোঁ আপোনালোকক ভিডিঅ' লাগে সেইটো কমেণ্ট কৰিব মই দিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ধামাকা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ আৰু এটা ভিডিঅ' দিম বুলি ভাবিছোঁ আপোনালোকৰ ওচৰত আনিম এটা ধামাকা ভিডিঅ' চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব খালি আজিলৈ ইমানে বাই বাই আকৌ নেক্সট এটা ব্লগত লগ পোৱা আশাৰে লাভ ইউ অল